নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই নিউ চেনেল নিতুল ব্লগ। পোনপ্ৰথমে আপোনালোকক মই নৱবৰ্ষ আৰু ভোগালী বিহুৰ বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ। তো আপোনালোকক মই আকৌ এটা নতুন ভিডিঅ' আনিছোঁ। আজি মোৰ এখন এছগ'ল্ড পেট্ৰল ডেলিভাৰী হৈ আছে। কাষ্টমাৰৰ নাম হ'ল বনমালী ডেকা। তেওঁ ইয়াৰ আগতে মোৰ পৰা এখন গাড়ী লৈছে। তেওঁৰ আৰু এখন গাড়ী আছে জীপ হয় সেইখন। তো তেওঁ সেই গাড়ীখন মোৰ পৰা এক্সচেঞ্জ কৰিব, এতিয়া এক্সচেঞ্জ কৰি আমাৰ এছগ'ল্ড পেট্ৰল CX ল'ব। তো আহক মই দেখাওঁ তেওঁৰ গাড়ীখন কেনেকুৱা প্ৰচেছ আছে, আৰু লগতে আপোনাৰ লগত এই ভিডিঅ'টো জনাব বিচাৰোঁ যে আপোনালোক যিকোনো পুৰণা গাড়ী যেনে 3 হুইলাৰ হওক, আপোনাৰ কমাৰ্চিয়েল যিকোনো গাড়ী তো এক্সচেঞ্জ কৰি আমাৰ টাটাৰ ছটা আটিৰ পৰা আপ টু দিয়ালৈকে ইয়দ্ধালৈকে যিকোনো গাড়ী এক্সচেঞ্জ কৰি ল'ব পাৰে, কাৰণ তাৰ এতিয়া বৰ্তমান সুবিধা অফাৰ চলি আছে। তো জল্দি কৰক। যদি আপোনালোকৰ ওচৰত কোনোবা পুৰণা গাড়ী আছে যাৰ আপুনি সলনি কৰিব বিচাৰে আৰু নতুন গাড়ী ল'ব বিচাৰে, তো আপুনি ল'ব পাৰিব। আৰু এই ভিডিঅ'ৰ থ্ৰুদি আপুনি কেনেকুৱা কি গাড়ী আছে গোটেইখিনি গম পাব। আৰু ডিছক্ৰিপশ্যন মোক কণ্টেক্ট নম্বৰ দিয়া আছে। যদি আপোনালোক কোনোবা পুৰণা গাড়ী এক্সচেঞ্জ কৰি ছটা আটি ইণ্টা ইয়দ্ধা মডেল ল'ব বিচাৰে তো ল'ব পাৰে, তো কণ্টেক্ট কৰিব। আৰু ভিডিঅ'টো ভাল লাগিলে আপুনি শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। তো আহক তেওঁক লগত চিনাকি কৰি দিওঁ, বাকী প্ৰচেছটো আপোনাক দেখাওঁ আৰু ডেলিভাৰীৰ গোটেই মুভমেণ্টটো এই ভিডিঅ'ত দেখা পাব। তো মোৰ ভিডিঅ'টো আপুনি স্ক্ৰিপ্ট নকৰাকৈ চাব। এতিয়া আমাৰ বনমালীয়ে গাড়ী ল'ব আহিছে। তেওঁ গাড়ী বৰ্তমান এছগ'ল্ড CX। আগত আমাৰ পৰা এখন গাড়ী লৈছে এছগ'ল্ড, চেম গাড়ী লৈছে। আজি তেওঁ এখন মই এছগ'ল্ড জীপ এখন এক্সচেঞ্জ কৰি গাড়ী লৈ আছে। তো বনমালী দুখন ক'ব কি কামত ইউজ কৰিব বা কেনেকুৱা পাইছে আমাৰ পিছত। আগতো গাড়ী লৈছে না আমাৰ পৰা। চলাই পোৱা নাই বাৰু, এখন চলালে গম পাম কেনেকুৱা লাগিব। আগৰখন বহুত ভাল আছে আৰু বহুত ভাল আছে হয়, আৰু কেইদিনমান পিছত ক'ব পাৰিম চলাই কিনে। আৰু গাড়ীখন দেখাই দিওঁ এবাৰ কোনখন গাড়ী লৈছে। এতিয়া আমি আমাৰ একাউণ্ট ডিপাৰ্টমেণ্টত আহি কাষ্টমাৰৰ ডাউন পে'মেণ্ট জমা কৰাই আছোঁ। ইয়াতে আমাৰ ছাৰ্ভিচৰ কাম চলি আছে। এই দাদাজনে আমাৰ ছাৰ্ভিচিং বহি বাকীখিনি বুজাই দিয়ে। ইয়াতে ডেলিভাৰী চালান দিয়া হৈছে। আমাৰ এজন দাদাই আপোনাৰ ডেলিভাৰী চালান দিয়ে। এতিয়া বনমালী আহি গৈছে ডেলিভাৰী ল'ব। গাড়ীখন ৰেডি তেওঁ অলমষ্ট। তো বনমালী দুবাৰ ক'ব কেনেকুৱা গাড়ীখন পাই। গাড়ীখন ভাল লাগছে। তেওঁ যোনবিলাক আহিছে গাড়ীখন মানে ল'বলৈ বহুত ভাল লাগিল। আমাৰ বন্ধুৱে লৈছে মানে, আৰু বিহু বুলি ল'লে আৰু গাড়ীখন নতুনকৈ ব্যৱসায়, এতিয়া নতুন আহিব ব্যৱসায়। ভাল লাগিল, আমাৰ ভাল লাগিল। ফাইনেলি বনমালীৰ গাড়ীখন ডেলিভাৰী কৰিলোঁ। চ' যদি আৰু ক'ৰবাত থাকে আপোনাৰ যিকোনো পুৰণা গাড়ী এক্সচেঞ্জ কৰিব লগা বা নতুন গাড়ী ল'ব বিচাৰে কাষ্টমাৰ, তো মোক কণ্টেক্ট কৰিব পাৰে। তো ডিছক্ৰিপশ্যনত মোক কণ্টেক্ট নম্বৰ দিয়া আছে। চ' যদি মোৰ ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু শেষলৈ মোৰ ফালৰ পৰা আপোনাৰ চবলৈ থাকিল হেপ্পী বিহু।